Hey guys, মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। বিহু আহি আছে, সকলোৰে ভালে নাচো নাচো লাগি যায় বিহু। আজি এইটো ব্লগ নহয় গাইজ, মোবাইল এটা অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টত, বহুত দিনেই হ'ল, আজি আহিছে, তাকে বোলো আপোনালোককো দেখাওঁ। এইটো এতিয়া আনবক্সিং কৰিম, আপোনালোকক দেখাম, আপোনালোকে চাই যাব শেষলৈকে। ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু মই প্ৰাইচ চব কৈ আছোঁ আপোনালোকক। বলক এতিয়া মই দেখাই আছোঁ। আহি গ'ল এয়া মোৰ ডাঙৰ ছাৰপ্ৰাইজ। এইটোৱে হ'ল মোৰ নিউ মোবাইল ইনফিনিক্স নট 12। এয়া হ'ল এমুলেট ডিছপ্লে 33 ৱাট ছুপাৰ চাৰ্জাৰ। मालूम है तेरे बाप को मत सिखा चल। এইটো মোৰ খুলি ভাল লাগে। जलवा है हमारा। মোবাইলটো সাইডত থৈ লৈছোঁ, ভিতৰত কি আছে আগতে চাই লওঁ। এইটো হ'ল চাৰ্জাৰ 33 ৱাট, লিখাই আছে। এইটো হ'ল ডাটা টাইপ চি, আৰু কি আছে চাই লওঁ। এইটো চিম লোৱা পিনটো, আৰু পইচাও আহিছে চাগে ৰং। এইবিলাক হ'ল ইউজাৰ মেনুৱেল, কোনে পঢ়ি থাকিব এইবিলাক বস্তু, নিজৰে বস্তু নাই আৰু বেলেগে পঢ়ি থাকিব। এইটো হ'ল কভাৰ, কভাৰটোও মজা আহিছে দেই, কোৱালিটিটো মজা আছে, ভাঙিও দিব পাৰি। এতিয়া আহিব মেইন মাল। হ'ল ভলিউম চুইচ, এইটো হ'ল পাৱাৰ অন অফ বটন, আৰু লগতে আছে ফিংগাৰপ্ৰিণ্ট সেন্সৰ, ইয়াতে হয় আৰু। तू समझा? हाँ। नहीं तू समझा नहीं। এইটো হ'ল ডাটা, এইটো হ'ল স্পিকাৰ, এইটো হ'ল 3.5 mm জেক। সেইটো মোক বহুত মই বিচাৰি আছিলোঁ, আজিকালি উঠাই দিছে, এইটো নিদিয়ে মোবাইলতে, এইটো পাই গৈছে। এইটো হ'ল চিম ট্ৰে, এইটো হ'ল মেইন কেমেৰা 50 মেগাপিক্সেল, এইটো হ'ল ফ্ৰণ্টৰ 16 মেগাপিক্সেল। এয়া ফাৰ্ষ্ট অন কৰিব গৈ আছোঁ মই। अभी मजा आएगा ना भिड़ो। এয়া চাওক, ইনফিনিক্স ফাৰ্ষ্ট টাইম ইউজ কৰিম। ৰিয়েলমি এইবিলাক বহুত অন কৰিছোঁ, ভাবিছোঁ এইটো ব্ৰাণ্ডৰ ইউজ কৰা নাই, সেইকাৰণে কৰি চাওঁ, যিহেতু কম দামতে অলপ ভাল পাইছোঁ অনলাইনতে। মই ছেটআপখিনি কৰি ল'লোঁ। এয়া ডিছপ্লে চাওক গাইছ, কিমান ধুনীয়া স্মুথ হয়। এবাৰ মই কভাৰটো লগাই লৈ আছোঁ। এয়া কভাৰটোতো দেখাইছোৱে, কভাৰটো ধুনীয়া স্মুথ আছে, টেম্পাৰ গ্লাছ লগোৱা হোৱা নাই, এনেই টেম্পৰালি গাত লগোৱা আছে। এয়া কভাৰ লগাই মজা লগা হৈছে, আৰু গৰিলা গ্লাছ 3 প্ৰটেকশ্যন লগোৱাই আছে, ইমান টেনশ্যন নাই বাৰু। আৰু ৰেম চেম মই দেখাই দিছোঁ, ইমান মুখেদি কৈ নাথাকোঁ। बात तो सही है।